ৰাজ্যত পুনৰ হস্তি মানুহৰ সংঘাত দুটাকৈ গজৰাজৰ কৰুণ মৃত্যু কাৰ্বি পাহাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা বিদ্যুৎ স্পৃষ্ট হৈ দুটাকৈ বন্য হস্তিৰ মৃত্যুৰ খবৰে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্য ধাননি পথাৰত সংস্থাপন কৰা হৈছিল বিদ্যুৎ পৰিবাহিতাৰ শেহতীয়াকৈ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হস্তি মানুহৰ সংঘাত বিশেষকৈ বনাঞ্চল সংকুচিত হোৱাৰ বাবে এতিয়া সঘনে জনাঞ্চলত আগমন ঘটে বন্যপ্ৰাণীৰ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা দুটা বন্য হস্তিয়ে শনিবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয় ঘটনাৰ স্থানত পূব দিশাৰো নিকটৱৰ্তী পাহাৰীয়া এলেকাৰ পৰা নামি অহা হাতীৰ জাকে প্ৰায় তাণ্ডৱ চলাই এইসমূহ অঞ্চলত বিশেষকৈ ধান চপোৱাৰ সময়ত সঘনে আগমন ঘটে বন্য হস্তিৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ খেতি পথাৰৰ চৌদিশে সংযোগ কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু তাৰ কৰুণ পৰিণতি এয়া বন বিভাগৰ উচ্চস্তৰীয় দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় প্ৰশ্ন হয় ব্যাকুম বন বিভাগে প্ৰকৃততে কৰে কি কোনে পথাৰত স্থাপন কৰিলে বিদ্যুৎ পৰিবাহী তাঁৰ ইয়াৰ উচিত তদন্ত হ'বনে সেয়া সময়হে ক'ব কাষতে দুটা বন্য হস্তি আজি মৃত্যু হ'ল আমি বহু বছৰ আগৰ পৰাই বন্য হস্তি তাণ্ডৱৰ সন্মুখীন হৈছোঁ কিন্তু তেনেকৈ বিভাগীয় বন বিভাগৰ কৰ্তৃপক্ষসকলে আমাক কোনো ধৰণৰ সহায় কৰা নাই আজি কেইমাহমান আগতে এগৰাকী মহিলাকো ইয়াতে হাতীয়ে মাৰিছিলে গছকি মাৰিলে কিন্তু তেওঁলোকৰ ফালৰ পৰাও আমি তেওঁলোকৰ বন বিভাগক সমগত কৰিছিলোঁ যে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক আমিতো এইখিনি খুব পিছপৰা অঞ্চলৰ মানুহ ওচৰতে পাহাৰ আছে খুব সোনকালে হাতী আহি যায় আমাৰ ওচৰলৈ আৰু আমাৰ খেতি পথাৰ নষ্ট কৰে সেয়েহে আমি বাৰম্বাৰ তেওঁলোকক অৱগত কৰাইছিলোঁ যে আপোনালোকে কিবা এটা আমাক ব্যৱস্থা কৰক বন বিভাগক কিন্তু কিছু বন বিভাগে অৱহেলা কৰাত আমি কিছুমান দায়িত্ব ল'ব লগা হ'ল আমি ইলেক্ট্ৰিক কিবাবোৰ কি বুলি কয় এইটো জাটকা কিছুমান ব্যৱহাৰ কৰিব লগা হ'ল আজি বিদ্যুৎ পৃষ্ঠ কাৰেণ্টত শ্বৰ্ট লাগি দুটা বন্য হস্তি মৃত্যু হ'ল আৰু বৰ এটা মৰ্মান্তিক ঘটনা আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু আচলতে এইটো কোনোবা কৰিছে নেকি সেইটো নাজানো কিন্তু তেনেকৈ তাতে এইটো ৰাইজে কৰা নাই কোনোবা ব্যক্তিগত হিচাপে কোনোবা কৰিছে নেকি সেইটো ক'ব নোৱাৰোঁ কিন্তু বিদ্যুৎ শ্বৰ্ট আপোনালোকে নিশ্চয়কৈ গম পাইছে হাতী মানুহৰ সংঘাতটো আপোনালোকে ইয়াত বুলিয়েই নহয় পূব দিশত বুলিয়েই নহয় অসমৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতটো চলিয়ে আছে আৰু এইটো চলিয়ে থাকিব আৰু এই ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত অকল আমি বন্য হস্তিত হাতীক দুখ দিলোঁ কিছু ক্ষেত্ৰত মানুহৰো দুখ আছে মানুহে বনাঞ্চলসমূহ ধ্বংস কৰি পেলাই খাদ্য সংকটত ভুগি পেলাই জনাঞ্চললৈ হাতীবোৰ ঘূৰি আহিছে এই ক্ষেত্ৰত বন বিভাগে উপযুক্ত কিছুমান ব্যৱস্থাৰ অভাৱৰ ফলত এইবোৰ ঘটনা সংঘটিত হৈ আছে এতিয়া খেতি চপোৱাৰ সময় আপোনালোকে নিশ্চয়কৈ জানে এতিয়া খেতি চপোৱাৰ সময়ত এই সময়তে হাতীবিলাকে আহি পেলাই তাত যিহেতু খাদ্য সংকটত ভুগিছে ইয়াত আহে ভঁৰালত ধান চান এই অঞ্চলত প্ৰত্যেক বছৰে আহে 200, 300, 1000 কেতিয়াবা হাজাৰৰ এই অঞ্চলত হাতীবোৰ আহে আৰু প্ৰত্যেকটো সময়তে এই অঞ্চলৰ মানুহবিলাকে আপোনাৰ ভয় শংকাত ভুগি থাকে আৰু ইয়াৰ বাবে এটা জ্বলন্ত সমস্যা বানপানীৰ সমস্যাৰ দৰে খেতিয়কৰ আন এটা সমস্যা হৈছে হাতীৰ সমস্যা বানপানীৰ সমস্যা যেনেকৈ জ্বলন্ত সমস্যা হাতীৰ সমস্যাটোতো ঠিক তেনেকৈ I have received the information that 2 elephants has been died in Dokmaka range due to electric fencing. So I have come from Difu directly to see what has happened. So after coming here, I have found that 1 male and 1 female elephant has been died due to electric fencing. This raising of electric fencing is totally illegal. आज ही हाथी मरी से काली मानव मरी हो पारे है ना it is totally illegal. For this we have already filed FIR to the police. He will take action regarding this. Now due to होइसे एतिया पोस्टमार्टम होबो पोस्टमार्टम एक्जेक्ट रीजन ओरुलाई जाबो एक्जेक्ट मतलब की कारणे तो होइसे तार पिছত एटु गांडा खादे तो दफन करिब লাগিব হাওড়াঘাটৰ পৰা ৰূপক দাস দৈনিক অগ্ৰদূত ডিজিটেল